হে গাইজ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান এণ্ড্ৰইড এপ্লিকেশ্যন, যিকেইটা এপ্লিকেশ্যন ব্যৱহাৰ কৰিলে আপোনাৰ লাইফটো অতি সহজ হৈ পৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব আৰু মই বেদান্ত শইকীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেললৈ। বন্ধুসকল, আটাইতকৈ ভাল কথাটো হৈছে এইটোৱেই যে মই যিবিলাক এপ্লিকেশ্যনৰ কথা আপোনাক আজি ইয়াত ক'ম, এই সকলোবিলাক এপ্লিকেশ্যনেই প্লে ষ্টৰত উপলব্ধ। আৰু প্ৰথম এপ্লিকেশ্যনটো হৈছে কল লগ এণ্ড এডিটৰ। এই এপ্লিকেশ্যনটোৰ আটাইতকৈ ভাল কথাটো হ'ল যে এই এপ্লিকেশ্যনটোৱে আপোনাৰ মোবাইলত থকা যিটো ডিফল্ট কল ৰেজিষ্টাৰ আছে সেই কল ৰেজিষ্টাৰটো এডিট কৰিব পাৰে। আপুনি মন গ'লেই যিকোনো ধৰণৰ ফেক কল ৰেজিষ্টাৰ আপোনাৰ ডিফল্ট মোবাইল ফোনত থকা ডিফল্ট যিটো কল ৰেজিষ্টাৰ থাকে সেই কল ৰেজিষ্টাৰ আপুনি এণ্ট্ৰি কৰি দেখুৱাব পাৰে। আপুনি আউটগয়িং কল, মিছ কল বা ৰিচিভ কল যিকোনো কলে ইয়াত কিমান সময় কথা পাতিছে, কিমান সময়ত কিমান তাৰিখত ফোনটো আপোনালৈ আহিছে বা আপুনি কল কৰিছে, সকলো ডিটেইল ফেককৈ আপুনি দেখুৱাব পাৰে। তো বন্ধুসকল, আমি নেক্সট যিটো এপ্লিকেশ্যনৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে ফ্লেছ কীবৰ্ড। আপুনি প্লে ষ্টৰত লাভ কৰিব এই ফ্লেছ কীবৰ্ড। আৰু ইয়াতে আপুনি এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছতে আপোনাক পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড আৰু এটা ছিকিউৰিটি অপশ্যন দিবলৈ দেখাব। সেই ষ্টেপখিনি কমপ্লিট কৰাৰ পাছত আপুনি যেতিয়া লগ ইন হ'ব, লগ ইন হোৱাৰ পিছত যিমানখিনি পাৰ্মিশ্যন আপোনাক খোজে সেই পাৰ্মিশ্যনখিনি এলাউ কৰিব লাগিব। পাৰ্মিশ্যনৰ ভিতৰত টাইপিং পাৰ্মিশ্যন খুজিব আৰু কিছুমান এক্সেচিবিলিটি খুজিব। সেইকেইটা যেতিয়া আপুনি এলাউ কৰিব, এলাউ কৰাৰ পিছত ইয়াৰ আটাইতকৈ সুবিধাজনক কামটো হ'ল যে আপুনি এই কীবৰ্ডখন ব্যৱহাৰ কৰি এই মোবাইলটোত যিয়ে টাইপ নকৰে কিয় সকলো ডেটা এই কীবৰ্ডখনত ছেভ হৈ থাকে। হয় বন্ধুসকল, আপুনি এই কীবৰ্ডখন ব্যৱহাৰ কৰি থকা অৱস্থাত যদি আপোনাৰ মোবাইলটো কোনো এজন মানুহে ব্যৱহাৰ কৰে, তেনেহ'লে সেই মানুহজনে কি টাইপ কৰিলে আপোনাৰ মোবাইলটোত সেই সকলোবিলাক আপুনি দেখিবলৈ পাব। ইয়াৰ উপৰিও বন্ধুসকল, যদিহে আপোনাৰ বন্ধু এজনে আপোনাৰ মোবাইলটোত তেওঁৰ ফেচবুক একাউণ্টটো খুলিবলৈ ইচ্ছা কৰে আৰু আপুনি তেওঁৰ ফেচবুক একাউণ্টটো খুলিবলৈ দি দিয়ে আৰু তেওঁ লগ আউট কৰাৰ পাছতো এইখন কীবৰ্ড ব্যৱহাৰ কৰি থাকিলে আপুনি তেওঁ কি টাইপ কৰিছিল তেওঁৰ ফেচবুকৰ একাউণ্ট আৰু পাছৱৰ্ডত সেই পৰ্যন্ত আপুনি গম পাই যাব। তো বন্ধুসকল, এই এপ্লিকেশ্যনটো শিশুসকলৰ বাবে ব্যৱহাৰ কৰিব পাৰি। যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ এটা এটা ফোন আছে, মাক দেউতাকে এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰে আৰু তেতিয়া তেওঁলোকে জানিব পাৰিব যে তেওঁলোকে কিনো টাইপ কৰে তেওঁৰ সৰু সৰু ল'ৰা ছোৱালীৰ ফোনটোত। তো বন্ধুসকল, এই এপটো যথেষ্ট উপকাৰী এপ হয়, যথেষ্ট সহায় কৰিব পাৰিব এপটোৱে। কিন্তু বন্ধুসকল, এইটো যাতে কোনেও বেয়া কামত ব্যৱহাৰ নকৰে। তো বন্ধুসকল, নেক্সট আমি যিটো এপ্লিকেশ্যনৰ বিষয়ে কথা পাতিম এইটো হৈছে এটা প্লে ষ্টৰত উপলব্ধ আৰু প্লে ষ্টৰ ভেৰিফাইড ইনষ্টাগ্ৰামৰ মডেড ভাৰ্জন। হয় বন্ধুসকল, ইনষ্টাগ্ৰাম যিটো আছে ইনষ্টাগ্ৰামৰ মডেড ভাৰ্জন হয় এইটো। আৰু ইয়াতে যথেষ্টখিনি সুবিধা আছে। ইয়াৰ এপ্লিকেশ্যনৰ থিম চেঞ্জ কৰাৰ পৰা নিজৰ প্ৰয়োজন অনুসৰি যিকোনো কালাৰ থিম আপোনালোকে চিলেক্ট কৰিব পৰাৰ পৰা বিভিন্ন ধৰণৰ বিভিন্ন ইয়াতে ফিচাৰ্ছ উপলব্ধ আছে। তো বন্ধুসকল, এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিবলৈ আমি আমাৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি আমি ইনষ্টাগ্ৰামত লগ ইন কৰিবই লাগিব, যিহেতু এইটো এটা ইনষ্টাগ্ৰাম একাউণ্ট হয়। আৰু লগ ইন কৰাৰ পিছত কি সুবিধা আছে আমি চাওঁ আহক। ইয়াতে আপোনাৰ সকলোতকৈ যিটো সুবিধাজনক কথা হৈছে সেইটো হৈছে যে ইনষ্টাগ্ৰামৰ পৰা আমি যিকোনো বস্তুত এই এপ্লিকেশ্যনৰ থ্ৰুৱেদি ডাউনলোড কৰিব পাৰোঁ। হয় বন্ধুসকল, ইনষ্টাগ্ৰামৰ যিটো অফিচিয়েল এপ্লিকেশ্যন সেই অফিচিয়েল এপ্লিকেশ্যনটোৰ পৰা আমি ফটো বা ভিডিঅ' ডাউনলোড কৰিব নোৱাৰোঁ, কিন্তু এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি আমি যিকোনো ফটো বা ভিডিঅ' ডাউনলোড কৰিব পাৰোঁ। ইয়াৰ তলতে পোষ্টবিলাকৰ তলত এটা ডাউনলোড অপশ্যন আহি যায় আৰু ডাউনলোড নাওত ক্লিক কৰাৰ পিছতে আমি যিকোনো বস্তুবিলাক ডাউনলোড কৰিব পাৰোঁ। তো বন্ধুসকল, ইয়াৰ উপৰিও আমি ইয়াত যিবিলাক ষ্টৰি ইনষ্টাগ্ৰামত দেখিবলৈ পোৱা যায় সেই ষ্টৰিবিলাকো ডাউনলোড কৰিব পাৰোঁ। আৰু ইয়াত চবতকৈ যিটো সুবিধাজনক কথা হৈছে সেইটো হৈছে যে ফেচবুক মেছেঞ্জাৰৰ নিচিনাকৈ ইয়াতে ইনষ্টাগ্ৰামত ফ্লটিং বটন এটা আহি যায়, হয়, যিটো বাবল বটন বুলি কয়, ফ্লটিং বটন। সেই ফ্লটিং বটনটো ইয়াতে দেখুৱাই দিয়ে, যাৰ কাৰণে আমি বেলেগ যিকোনো এপ্লিকেশ্যন ব্যৱহাৰ কৰি থকা অৱস্থাত ইনষ্টাগ্ৰামৰ DM ব্যৱহাৰ কৰিব পাৰোঁ। তো
তো বন্ধুসকল এতিয়া আমি আহোঁ শেষৰটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোৰ নাম হৈছে পকেট চেঞ্জ হয় বন্ধুসকল আপুনি মোবাইলটো যেতিয়া লগত লৈ ওলাই যায় আমাৰ প্ৰায় এটা চিন্তা হয় কিজানি আমাৰ মোবাইলটো কোনোবাই চুৰ কৰি লৈ যায় আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে ৰেলত বা বাছত মোবাইলটো প্ৰায় চুৰি হৈ যায় আৰু পকেটৰ পৰাই চুৰ কৰি নিয়ে তো বন্ধুসকল এই এপ্লিকেশ্যনটো আপোনাৰ ফোনটো চুৰ কৰাত বচাব পাৰে হয় বন্ধুসকল আপোনালোকে এই এপ্লিকেশ্যনটো খোলাৰ পিছত পকেট চেঞ্জ মোডটো এনাবল কৰি যদি পকেটত লৈ যায় যেতিয়াই পকেটৰ পৰা মোবাইলটো কোনোবাই উলিয়াবলৈ ট্ৰাই কৰিব বা আপুনি নিজেও যদি উলিয়াবলৈ ট্ৰাই কৰে তেতিয়াহ'লে ফোনটোত এলাৰ্ম বাজি যাব আৰু বন্ধুসকল এই পকেট চেঞ্জ যিটো এপ্লিকেশ্যন এই এপ্লিকেশ্যনটোৱে কেৱল মাত্ৰ আপোনাৰ ফোনটো চুৰৰ পৰা বচাবলৈ নহয় আপোনাৰ ফোনটোৰ চাৰ্জিং ফুল হোৱাটো সহায় কৰিব হয় বন্ধুসকল আমি প্ৰায় ভাৰতীয় এখন ঘৰত থাকোঁ আৰু ভাৰতৰ এনেকুৱা এখন ঘৰত প্ৰায় দেখা যায় যে আমি যেতিয়া ফোনটো চাৰ্জত লগাই থোৱা অৱস্থাত চাৰ্জ ফুল নহওঁতে বেলেগ কোনোবাই আহি চাৰ্জৰ পৰা খুলি দিয়ে তো বন্ধুসকল যেতিয়াই এই ফোনটো চাৰ্জৰ পৰা খুলি দিব কোনোবাই তেতিয়াই ফোনটোত এলাৰ্ম বাজিবলৈ আৰম্ভ কৰিব মানে বন্ধুসকল 100% নোহোৱাকৈ যদি আপুনি মোবাইলটো কোনোবাই আনপ্লাগ কৰি দিয়ে তেতিয়াহ'লে ফোনটোৱে আপোনাক নটিফিকেশ্যন দেখাব আৰু এলাৰ্ম বাজিবলৈ আৰম্ভ কৰি দিব তো বন্ধুসকল এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি আমি মোবাইলটো ফুল চাৰ্জ হোৱাটো সহায় কৰিব পাৰিম তো গাইজ যদি আপুনি ভিডিঅ'টো চাই ভাল পালে আৰু লগতে এই এপ্লিকেশ্যনকেইটাই আপোনাক অলপ হ'লেও সহায় কৰিব বুলি ভাবে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব লগতে যদি আপুনি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যাতে মই নতুন ভিডিঅ' লৈ আহিলে তাৰ নটিফিকেশ্যন আপুনি পাই থাকে মই আপোনালোকলৈ লৈ আহিম এনেকুৱা ধৰণৰ বিভিন্ন ট্ৰিপছ এণ্ড ট্ৰিক্সৰ ভিডিঅ' আৰু সেইবাবে মোৰ চেনেলৰ লগত জড়িত থাকিব বুলি আশা কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম She got the good vibes when seasons change, but when